পৰম করুণাময় অহিম দয়াময় আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয় তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে, আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে তেতিয়া সিহঁতে উপহাস কৰে আৰু কয়, এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। আমি যেতিয়া মৃত্যুবৰণ কৰিম, লগতে মাটি আৰু অস্থিত পৰিণত হ'ম, তথাপিও আমাক পুনৰুত্থিত কৰা হ'বনে? আৰু আমাৰ পিতৃপুৰুষসকলকো কোৱা হয়, আৰু তোমালোক হবা লাঞ্ছিত। এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁত থৰ লাগি চাই থাকিব আৰু সিহঁতে কব, হায় দুৰ্ভাগ্য আমাৰ, এইটো দেখোন প্ৰতিদান দিব, এইটোৱে ফয়সালাৰ দিন যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা। ফিৰিস্তাসকলক কোৱা হ'ব, একত্ৰিত কৰা জালিমসকলক আৰু সিহঁতৰ সংগী সাৰথীসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ'ব, কি হ'ল তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই? এতিয়া প্ৰকৃততে সিহঁত হ'ব আজি আত্মসমৰ্পণকাৰী, আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধপোছ কৰিব। সিহঁতে কব, নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা। সিহঁতে নেতৃস্থানীয় কাফিৰবিলাকে কব, বৰং তোমালোকেই মুমিন নাছিলা আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল। দৰাচলতে তোমালোকেই আছিলা সীমা লংঘনকাৰী সম্প্ৰদায়। সেয়েহে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম। এতেকে আমি তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত। তাৰ পিছত নিশ্চয় সিহঁত আটাই সেইদিনা শাস্তিত অংশীদাৰ হ'ব। নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো। সিহঁতক যেতিয়া কোৱা হৈছিল আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল আৰু সিহঁতে কৈছিল, আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি? বৰং তেওঁ সত্য লৈ আহিছে আৰু বিগত ৰসুল সকলকো সত্য বুলি স্বীকাৰ কৰিছে। নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হবা, আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা। কিন্তু তেওঁলোক নহয় যিসকল আল্লাহৰ একনিষ্ঠ বান্দা, তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক, জীৱিকা, ফল মূল, আৰু তেওঁলোক হ'ব সন্মানিত। নিয়ামতেৰে ভৰা জান্নাতত মুখামুখি হৈ আসনত বহিব। তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিৱেশন কৰা হ'ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ, শুভ্ৰ উজ্জ্বল, যিবোৰ হ'ব পানকাৰীৰ বাবে সুস্বাদু। তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতালো নহব। তেওঁলোকৰ ওচৰত থাকিব আনত নয়না ডাঙৰ চকু বিশিষ্টা হুৰসকল, তেওঁলোক যেনিবা আচ্ছাদিত কণী। তাৰ পিছত তেওঁলোকে পৰস্পৰ মুখামুখি হৈ সোধপোছ কৰিব। তেওঁলোকৰ কোনোবাই কব, পৃথিৱীত মোৰ এজন সংগী আছিল, সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি যিসকলে বিশ্বাস কৰে? আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হ'ম, তেতিয়াও আমাক প্ৰতিফল দিয়া হ'বনে? আল্লাহে কব, তোমালোকে তাক দেখিব বিচৰা নেকি? তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত। তেওঁ কব, আল্লাহৰ শপত, তুমিতো মোক প্ৰায় ধ্বংসহে কৰিছিলা। মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহলে দেখোন ময়ো জাহান্নামত উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হলোহেঁতেন। যি কি নহওক, এতিয়া আমাৰ আৰু ধুনাই মৃত্যু নহয়, আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব। নিশ্চয় এইটোৱে সেই মহা সফলতা। এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত। কোৱাচোন, আপ্যায়নৰ বাবে এইবোৰে উত্তম নে জাক্কুম গছ উত্তম? নিশ্চয় আমি জালিমসকলৰ বাবে ইয়াক পৰীক্ষা স্বৰূপে সৃষ্টি কৰিছো। এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা, ইয়াৰ থোপা হৈছে যেনিবা শয়তানৰ মূৰ। নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব। ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ। তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ'ব জাহান্নামৰ জুইৰ ফালে। নিশ্চয় সিহঁতে সিহঁতৰ পিতৃপুৰুষসকলক পাইছিল পথভ্ৰষ্ট, তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল। অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপদগামী আছিল। অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলো। এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ পৰিণাম কি হৈছিল।